আপুনি উঠি দিয়কচোন টিভিটা চাই থাকিব লাগে গোটৰ মিটিং আছে মোৰ গোটৰ মানুহ আহিয়ে পাবহি এতিয়া এই আজৰি হৈ ভাতকেইটা খাই মই চিৰিয়েলখন চাবলৈ লৈছো সদায় কি গোটৰ মানুহবোৰ ইয়ালৈহে আহে নেকি বেলেগৰ মিটিং দিব নোৱাৰে নেকি কিহৰ গোটৰ মিটিং থাকে তহঁতৰ সদায় সদায় আজি হে পুলি পূজা দিছে যে সেইবোৰ মিটিং আছে আপুনি উঠি দিয়ক কেলে পৰহি মিটিং হৈ গৈছিলে তহঁতৰ কিহৰ সদায় পুলি দিয়ে অ উঠক মই উঠিবলৈ নাই মই চিৰিয়েলখন চাই আহিলেহে উঠিম এই গোটৰ মানুহ আহিয়ে পাবহি এটা চাওকচোন 11:30 বাজিব হ'ল মই আজি উঠিবলৈ নাই দেই মই ইমান ধুনীয়া চিৰিয়েলখন এইখন মই এৰিব নোৱাৰো আহিয়ে পাবহি মোলৈ অথনিয়ে ফোন কৰিলে উঠি দিয়ক আপুনি চিৰিয়েল চাই থাকিলে নহ'ব নহয় কেলে মিটিং বেলেগৰ ঘৰত দিব নোৱাৰে নেকি সদায় যে ইয়াত দিবলৈ আহে আমাৰ ঘৰতে আহে নেকি কিহৰ তহঁতৰ গছ পুলিও আগত দেখোন অলপ গছ পুলি ৰুই গৈছিলিহে এই বাৰীতে ডাঙৰ ডাঙৰ গছবোৰ ৰুবলৈ নাহিবি দেই তহঁতি এইবোৰ ভাল পুলিয়া দিছে কি মেঘনি এইবোৰ পুলিয়া দিছে উঠি দিয়ক আপুনি সেইবোৰ গছৰ নাম মই নাজানো তহঁতৰ মুঠতে মোৰ বাৰীত সেইবোৰ গছ ৰুব নোৱাৰো ক'ত ৰুবি হ'ব দিয়ক উঠি দিয়ক এতিয়া আপুনি চাব নোৱাৰি তহঁতৰ পৰা চিৰিয়েলখন চাম বুলি মই লৈছিলোঁ এদিনো মুঠতে চাবলৈ মোৰ শান্তি নাই টিভিটো অফ কৰি দিয়ক বিলবোৰ এনেই আহি থাকে আইও ইমান গৰমো যেনে তেনে পাইছোঁ যদি বলক সোনকাল কৰক যাওঁ আকৌ সিহঁতৰ বুঢ়ীজনীৰ কাৰণে সোমাবলৈও ভয় লাগে নহয় পটককৈ বুঢ়ীজনী আনি লওঁগৈ সোনকালে চৰকাৰে এখন কিনো উলিয়াইছে আৰু দেই পুলি ৰুই থাকিব লাগিব আগৰুৱাকৈ পইচা পোৱা নাই মানুহ ৰ'ব অ' চুমু আছনে অ' হ'ল নে ওলাই সোনকাল কৰ দেৰি হৈছে মানুহবোৰ গৈছে এবাৰ কাটিব দেৰিয়ে হ'ব আহিলে আপোনালোক বহক কি কৰি আছ মই কামকেইটা কৰি আজৰি হৈছোঁ মই পটককৈ মূৰটো ফনিয়াই আহোঁ দেই পুলি আনিব যাব লাগিব নি ফোন কৰিছিলে পটককৈ মূৰটো ফনিয়াই আহিছোঁ বহক দেই তোমালোকৰ হাবুৱাই নাই নি মা আছে ক'ত আছে জানো পিছফালে আছে নেকি ৰ'ব মই গৈছোৱে সঁচাই কৰি থাকিলে যে ভয় লাগে মই নাই বুলি ভাবিছিলোঁ জুই সোনকালে নহাৰ আগতে আমি যোৱাই ভাল অ' চুমু সোনকাল কৰ তহঁতি বহিছ আজিনো তহঁতৰ কিহৰ মিটিং আছে আমাৰ ঘৰত এই গছ পুলি ৰুব লাগিছে নহয় আকৌ 5টাকে সেইকাৰণে সেই পুলি আনিবলৈ যাব লাগে এই আমাৰজনীয়ে মই কৈছে ৰাতিপুৱাই মই চিৰিয়েলখন চাবলৈ ল'লোঁ ভাতকেইটা খাই পেলানি তাই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একদম কৈয়ে আছে আৰু কিখনো মিটিং আছে সদায় তহঁতৰ আমাৰ ঘৰতে মিটিং কৰিলে ভাল লাগে নে কিনো দিওঁ আপোনালোকৰ বোৱাৰী প্ৰেচিডেণ্ট নহয় জানো সেইকাৰণে ইয়াতে দিওঁ আপুনি বেয়া পায় নেকি আইতা বেয়া নাপাওঁ খালি এই টাইমত মই এই চিৰিয়েলখন চাবলৈ ল'লেও নাপাওঁ যে সেইকাৰণে সময়বোৰ অকণ মিলাই কৰি ল'বি হ'ব আইতা অহাৰ কাৰণে বেয়া পাইছোঁ যদি অহাবাৰ পৰা বেলেগতে দিবলৈ কম আৰু ন নহয় মই বেয়া নাপাওঁ এই পাছবেলা দিব লাগে এই ভৰ দুপৰীয়াখন জানো মিটিং দিয়ে সেই মানুহো অকণ শুবলৈ জিৰণি ল'ব লাগে নহয় এই নহয় আইতা আকৌ পুলি আনিবলৈ পিছবেলা যদি মিটিঙে দিওঁ আকৌ পুলি আনিবলৈ সেই পঞ্চায়ত পাবগৈ লাগিব নহয় পদুমণি গম পায় নে সেইকাৰণে মিটিংখন কিহৰনো তহঁতৰ এতিয়া মিটিংখন পুলি আনিব লাগিব যে সেইকাৰণে আকৌ পইচা পাতি উঠোৱা কথা আছে আকৌ আমি আগতে দেখোন পুলি ৰুলি এটৰ কেলে পুলি ৰোৱা নাছিলি নেকি ৰুইছিলোঁ এটা যোৱাবাৰ 5টাকে আপুনি গম নাপায় নে আকৌ 5 টকা দিলে নেকি কি পুলি দিছে এবাৰ এইবোৰ কি জানো মেকৰণি নে মেঘৰণি এইবোৰ আকৌ তিতা চপা তেনেকে এইবোৰ পুলি আমাৰ বোৱাৰী আনিব নোৱাৰে তহঁতি লৈ আনগে যা এই সাঁচি পুলি দিয়া হ'লে দিলোহেঁতেন সাঁচি পুলি নাই দিয়া সেইবোৰ কি গছৰ পুলি দিছে বাৰীখন হাবি হ'বলৈ মোৰ বাৰীত জেগা নাই ল'ৰাক কৈছো সাঁচি পুলি লগাবলৈ সেই ইয়াত আৰু মিটিং নকৰো তহঁতি আনগে পুলি যা আমাৰজনী নালাগে আনিব আমাৰ চাগে বুজিলে কিবা ক'ব পাৰে ৰ'ব ময়ো যাওঁ ৰ'ব আকৌ বোলে তই নাযাওঁ পুলি আনিবলৈ আমাৰ বুজিলে শান্তি নাই বুজিলে কৈছোঁ নহয় 10,000 কথা আছে মই নাজানো নেকি ঠিক আনিবলৈ ৰ'ব ময়ো যাওঁ তহঁতৰ বুঢ়ীয়ে আকৌ আমাকো একেলগে সুধিব চাবি আকৌ নুসুধে পইচা কথা নহ'ব নহয় চব তই সুধি আহিবি 10,000 কথা আছে তই মানে গলিগে তোক মই নাযাবলৈ কৈছিলো নহয় তই ঘূৰি আহিবিগিতে তই যদি গছ পুলি আন নহয় ক'ত ৰ দেখিম মই গছ পুলি নিমখ পানী ঢালি পেলাই পুলি মাৰি পিনি থৈ দিম তই মুঠতে মোৰ বাৰীত পুলি ৰুব নোৱাৰ মাৰৰ ঘৰত যদি পুলি ৰুৱগে ৰুই থাক ঘৰলৈ পুলি নানিবি দেই